এই মুহূৰ্তত আমি আছোঁ বৰ্তমান আহমেদাবাদ IKDRCৰ সন্মুখত। তো এইখন হস্পিটেলৰ বৰ্ণনা দি শেষ কৰিব নোৱাৰিম। বিগত মানে 11 মাহ আগত ইয়াতে আহিছিলোঁ আমি কিডনি ট্ৰান্সপ্লান্ট কৰি ঘৰলৈ গুচি গৈছিলোঁ। খুব কম খৰচতে কিডনি ট্ৰান্সপ্লান্ট কৰিছিলোঁ। ঘৰলৈ যোৱা 8 মাহ পিছত ঘৰলৈ গৈছিলোঁ। আকৌ 3 মাহ পিছত আমি ইয়াতে চেকআপলৈ আহিছোঁ যোৱাকালি। তো ইয়াতে আহি বহিলেই মানে এটা শান্তি অনুভৱ হয় যে ইণ্ডিয়াৰ ভিতৰত যে ইমান এখন ভাল হস্পিটেল আছে আমাৰ বাবে কিডনি ট্ৰান্সপ্লান্টৰ বাবে। আমাৰ অসমৰ মানে চুকে কোণে কিডনি পেচেণ্টবোৰে গম নাপায়। তো এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যে আমাৰ ইণ্ডিয়াৰ ভিতৰত ইমান ভাল এখন হস্পিটেল থকাৰ পিছতো আমাৰ কিডনি ৰোগীবোৰে কিয় ইমান কষ্ট কৰিব, আমাৰ পৰিয়ালৰ মানুহবোৰে কিয় ডনেট কৰিব নোখোজে। তো বেছিকৈ শ্বেয়াৰ কৰিব। মই কিডনি ডনেট কৰিছোঁ আজি 11 মাহ আগত। আমাৰ কোনো অসুবিধা হোৱা নাই যদি আপোনালোকৰো নহয়। দয়া কৰি ঘৰত থকা ৰোগীসকলৰ প্ৰতি শ্ৰদ্ধা ভাৱ ৰাখি আপোনালোকে সিহঁতক জীয়াই থকাৰ এটা সুযোগ কৰি দিব আশা কৰিছোঁ। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে আমাৰ অসমৰ চুকে কোণে থকা প্ৰত্যেকজন কিডনি ৰোগীয়ে গম পায়। ধন্যবাদ।